টাংকে বজা কৰিবা চাওক কেনেকৈ আহি পিনে একদম হাতত আহি খাবলৈ আহিছে আপোনালোকে আহক এনেকৈ প্ৰসাদ খুৱাওকহি কবুতৰ খা 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 হেল্ল' আজি মানে এনেকুৱা খাতৰা জেগা এডোখৰত গৈ আছোঁ মানে যিডোখৰ জেগা বহুতে দেখিছে আৰু বহুতে দেখা নাই আজি মই একদম সেই জেগাডোখৰ মানে ক'ত আছে কি কথা আৰু কিমান ধুনীয়া গোটেই বিষয়বস্তু দেখাম ভালকৈ দেখাম আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে দেখাম আৰু কি কাৰণে জেগাটো বিখ্যাত মানে অসমৰ বিখ্যাতে নহয় ভাৰতৰ বিখ্যাতেই নহয় গোটেই পৃথিৱীৰ বিখ্যাত জেগা এডোখৰ মানে পৃথিৱীৰ একদম যি মেইন মানুহ কেইজনমানৰ উল্লেখনীয় ঠাই মানে তাৰপৰা সেই জেগাডোখৰত গৈ আছোঁ আজি আপোনালোকক দেখাম হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বইজাই মানে বইজাই কি কাৰণে দিলোঁ মই মোৰ চেনেলটোৰ নাম লাহে লাহে ভিডিঅ'বিলাক ইটোৰ পিছত সিটো আহি থাকে যে সেইটো কাৰণে দিয়া হ'ল তাৰপৰা মোৰ চেনেলটো তাৰপৰা মই এতিয়া যাব লৈছোঁ মানে এইকেইটা মোৰ লগৰকেইটা আহি গ'ল ইটো লগ পাইছে আপোনালোকক বিদ্যুৎ আৰু এটা আহি পাইছে পোনে ইয়াক মানে আমি বুলি কোৱা নাই হ'লে বাৰু ই নিজে উজাচি ওলাইছে দেই মানে নমতা বিয়া খাব আহিছে আমি গোটেইকেইটা যাম আজি একদম জেগাটো আৰম্ভণিৰ পৰা শেষলৈকে একদম ওপৰৰ পৰা দেখাম মানে বলক জেগাটো য'ত পামগৈ তেতিয়াহে ক'ম মানে বলক ভিডিঅ'টো মানে চাওক বাকী মানুহবিলাকে যিটো চলাই যায় সিহে হেলমেট পিন্ধে আমাৰ মানে উঠা পিছত বহাটোৱে মানে হেলমেট পিন্ধে কাহিনীটো লজিকটো মানে বতৰটো চাই হৈছে বাৰু দেই এইটো বেছি লজিকৰ কথা নহয় কথা ক'ব নালাগে আহি আছোঁ আৰু বহুত বৰষুণ দিছে সেইকাৰণে বৰষুণ দিছে কাৰণে অলপমান ৰখি দিছোঁ এই বৰষুণ যে চাওক আৰু অলপমান দেৰি পিছতো আমি পামগৈ আৰু বহুত বৰষুণ দিছে বহুত চাওক দেখুৱাম আপোনাক 2 কিলোমিটাৰ বাকী আছে আৰু মানে গ'লে মানে 5 মিনিটৰ সময় ৰাস্তা মানে এই বৰষুণ আছে সেইকাৰণে ৰৈ আছোঁ আমি কেইটা আপোনালোকে একদম ধুনীয়াকৈ দেখুৱাম আৰু এয়া আমি পালোহি ৱেলকাম টু মালিনী থান এয়া ৰাস্তা চাওক আমি বেছি টাইম নাই আৰু 5 মিনিটৰ মূৰত পামগৈ আৰু এই মনোজ দাই বাইক চলাই আছে হাই ব্ৰ' চ' পাই গ'লোহি মানে একদম স্পটত পাই গ'লোহি আগলৈ গৈ দেখামগৈ এতিয়া আমি এইফালে চাওক এইবিলাক দোকানবিলাক আছে মানে গাৰ্লফ্ৰেণ্ড লগত আহিলে মানে ভাল হয় আৰু গম পাইছেনে সেই দোকানত সোমাই পিনে গাৰ্লফ্ৰেণ্ডে ক'ব মা এইটো ইমান ধুনীয়া লাগিছে কাণফুল লিপাত মই সেইটো কাৰণে গাৰ্লফ্ৰেণ্ড লৈ অহা নাই মোমাইৰ লগত আহিছোঁ ইয়াৰ লগত আহিলে মানে বছ একো নাই আহিলোঁ যেনেকৈ আহিলোঁ তেনেকৈ যাম এতিয়া টিকেট ল'ব লাগিব ইয়াত টিকেট ল'ম অঁ আজিকালি টিকেট ল'ব লাগে টিকেট এটা লৈ লওঁ ধুনীয়াকৈ ইয়াত টিকেটটো কৰি ল'লোঁ টিকেট দেখাম মই এইটো টিকেটটো মালিনী থানৰ টিকেট এজনৰ 20 টকাকৈ হা এতিয়া মানে কোনে সোমাই আহি ইনষ্ট্ৰাকশ্যন এটা দিলে এইটো মাজত যে হেৰি ৰাখিছে যে পাৰ্টিশ্যন দি ৰাখিছে মানে সোমাওঁতে এইটো ৰাস্তা দি সোমাই হেনো এনেকৈ ওপৰলৈ গৈ মন্দিৰটো সেইটো তাৰপৰা আহোঁতে এনেকৈ এক পাক ঘূৰি আহি এইফালৰ পৰা ওলাব লাগে বোলে আহোঁতে দেখাম এবাৰ চাওক আৰম্ভণিৰ পৰা একদম শেষলৈকে দেখাম বলক ওপৰলৈ উঠি যাওঁ এইবিলাক দৃশ্যবিলাক একদম মূৰ্তি কি হ'ব এইটো কৃষ্ণ এজনী লক্ষী কিবা মানে মহাভাৰতৰ বহুতবিলাক দৃশ্য ইয়াত মানে ৱালবিলাকত লিখি ৰাখিছে এজন চাওক হনুমানে ৰামক আৰু লক্ষ্মণক কাণত লৈ গৈছিল ৰাম সেতু বনাইছিল এনেকৈ ৰাম সেতু চা কৃষ্ণ এই বিশেষকৈ চবচে আকৰ্ষণীয় এই মূৰ্তিবিলাক চাওক ৱালত সেইকেইটা শ্ৰীকৃষ্ণ কলীয়া কানাই যেতিয়া মানে এই গোপীসকলে গা ধুই থাকোঁতে তেওঁলোকক কাপোৰবিলাক উঠুৱাই আনিছিলে নদীৰ পৰা সেই দিছোৱা কানাই একদম ওপৰত বাঁহী বজাই পিনে সিহঁতি মানে দেখিছা চাওক আগলৈ চাই যাওক এইজনী হেৰি পুতনা বধ সেইটো পুতনা বধ চা তই পুতনা বধ চিনি পাৱ নাই সেইবিলাক এইটো মানে আৰু ইণ্টাৰেষ্টিং কংস কাৰাগাৰে হৰি যেতিয়া বসুদেৱে শ্ৰীকৃষ্ণক কি আছিলে যমুনা পাৰ কৰাইছিলে তেতিয়া সাপে ওপৰত সেইটো তেনেকৈ ৰাখিছিল চাওক এইটো গোবৰ্ধন দৃশ্য
গোবৰ্ধন পৰ্বত ধাৰণ কৰিছিল। মানে গোটেই দৃশ্যবিলাকে আছে মানে ইয়াত। জানো ন মই তই পাই গ'লোহি। চাওক মালিনী থান। বৰষুণৰ বতৰত আজি মানুহ অলপ ভিৰটো কম হৈছে। যোনদিনাখন ৰ'দ দি থাকে মানে একদম বতৰ ফৰকাল হৈ থাকে, ইয়াত মানুহ চেণ্ডেল ভিতৰলৈ সোমালে। মানুহ ভিৰ মানে তামাম হৈ থাকে ইয়াত। মই আগতো আহিছোঁ কিন্তু মানুহ তেতিয়া বহুত আছিল। আজি অলপ ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, মানুহ অলপ কম মানে ইয়াত। চৰাইবিলাক ক'ত ক'ত সোমাই আছে চা আকৌ। বাপৰে, পক্ষী হোৱা হ'লে উৰি গ'লোহেঁতেন। মই চৰাই নহয় যে সেইটো কাৰণে উৰি যাব নোৱাৰোঁ। যদি চৰাই হ'লে উৰি গ'লোহেঁতেন। মালিনী থানৰ আমি পাছফালটো আহিছোঁ দেই। আমি এতিয়া পোনে প্ৰথম যিটো ছাইড দেখাইছিলোঁ সেইটো আগফালটো, এইটো হৈছে পাছফালটো। পাছফালৰ পৰাও বহুত ধুনীয়া ফটো উঠে কিন্তু দেই। মই যে অলপ এতিয়া আগত মানে ক'লোঁ পাছফালৰ পৰা ধুনীয়া ফটো উঠে, ধুনীয়া লোকেশ্যন আছে। কথাটো সেইটো নহয়, মানুহটো যদি ধুনীয়া হয় ফটো য'তে মাৰিলেও ধুনীয়া উঠিব আমাৰ। তো মানুহটো যদি মই নিজে একদম মানে গোবৰ টাইপ হওঁ, যিমান লাগিলে হেভি DSLR আনি মাৰিলেও গোবৰে উঠিব মানে। কথাটো এনেকুৱা, গোবৰ সদায় গোবৰে মানে। সোণ লাগিলে তুমি 200 টকীয়া কেমেৰা এটাতো মাৰি দিয়া, সোণেই মানে, সেইটো কথা। ত' সেইটো কথা নহয় বাৰু, তথাপিও ফটো বোলা বস্তুটো এনেকুৱা এটা বস্তু মানে যিটো ভালকৈ মাৰিব লাগে বুলি ভাবোঁ। স্মৃতি হৈ যায় মানে। হা, এইবিলাক শিলবিলাকত কিবা লিখা আছে নেকি বাৰু? অঁ আছে, মূৰ্তি বনোৱা হৈ আছে। নামি যোৱা ৰাস্তাটো এইটো না? প্ৰসাদ আছে নি বাৰু? প্ৰসাদ আছে নেকি? নাই নাই। এক পাক ঘূৰি দিয়া যাওক জল্দি জল্দি। ছাগলী উঠি আছে তুমি। ঐ নাম তই দিয়া বা। হাঁহ এটা দি দিয়া, হাঁহ এটা দি দিয়া, হাঁহ এটা দি দিয়া, হাঁহ এটা দি দিয়া, হাঁহ এটা দে আকৌ তুমিও দিয়া, হাঁহ এটা দি দিয়া। দিলে দিলে হাঁহ এটা দি দিয়া। এইটো পাছফাল পৰা চাওক। মানে এই মন্দিৰটো মই প্ৰথম যেতিয়া আহিছিলোঁ, প্ৰায় 2018 মানত আহিছিলোঁ, তেতিয়া ইমান ধুনীয়াকৈ বনোৱা নাছিল হয়নে মামা? এতিয়া 2 বছৰমান হৈ গ'ল ধুনীয়াকৈ বনাইছে। মানে বহুত ওখ কৰি দিলে আৰু সুন্দৰ কৰি দিলে। ইয়াত মানে বহুত ধুনীয়া বস্তু এটা আছে, মই আপোনালোকক দেখাব বিচাৰিছোঁ। এই মূৰ্তিবিলাক যে শিলৰ হয়, মানে কি নাজানো বাৰু, কিন্তু চাওকচোন কিমান ধুনীয়াকৈ শিলৰ পৰা বনাই ৰাখিছে। এইবিলাক কিমান শ বছৰ আগৰ মানে। ইয়াৰ কোনো হেৰি নাই আমাৰ মহাভাৰতৰ দিনৰে মানে। আৰু চবচে ইম্পৰ্টেণ্ট বস্তু এটা আছে ইয়াত, এই পইচা, খুচুৰা পইচা। খুচুৰা পইচা আছে ন তোৰ ওচৰত? 1 টকা 2 টকা হ'লেও, 1 টকা 2 টকা হ'লে ইয়াত পেলাব পাৰি মানে। ইয়াত মানে পেলায় মানে ইয়াত কিবা মংগলৰ কাৰণে মানে। এইবিলাক শিলবিলাক চাওক। মই যে পোনেই প্ৰথম আহোঁতে মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কথা এটা কৈছিলোঁ, মহাভাৰতৰ কিবা হেৰি আছে বুলি। ইয়াত নহয়, এইটো যিটো মালিনী থান, এইটো মানে এইটোত সেইটো বিষয়বস্তু নাই। কিন্তু আপোনালোকে হয়তো বহুতে জানে, বহুতে হয়তো নাজানিব পাৰে। তেওঁলোকে কওঁ, ইয়াৰ ওপৰলৈ পাহাৰলৈ আৰু এটা মন্দিৰ এটা আছে, কিবা ৰুক্মিণী মন্দিৰ বুলি। সেই ৰুক্মিণী মন্দিৰটোৰ লগত মহাভাৰতৰ জড়িত হৈ আছে মানে। সেই কাহিনীটো ওপৰতে গৈ কমগৈ মানে। ব'লক আমি ওপৰলৈ যাওঁ। মানে চিৰি উঠিব লাগিব। কেইডালমান চিৰি আছে? বহুত আছে ন? আজি হিচাপ কৰিম, এডাল এডালকৈ হিচাপ কৰিম। আৰু কেইডাল চিৰি আছে মালিনী থানৰ পৰা ৰুক্মিণী মন্দিৰলৈকে কিমান চিৰি আছে গোটেইখিনি কম মানে আজি কেইডাল আছে। ব'লক আমি ওপৰলৈ যাওঁ। মানে পূজা কৰি আছে, তাকে পূজা কৰিবা। আহি ভাগৰি গৈছোঁ দেই। বাপৰে,
বহুত দিনৰ মূৰত পাহাৰ বগাইছোঁ। তেনেকৈ পাহাৰ বগোৱা অভ্যাসো নাই। মই আগতে আহিছিলোঁ তেতিয়া সেইফালে এনেকৈ খটখটি আছিল। এতিয়া সেই খটখটিত বোলে আকৌ নতুনকৈ কাম আৰম্ভ হৈ আছে, সেইটো কাৰণে সেইটো ৰাস্তা বন্ধ কৰি দিলে। সেই ৰাস্তাটো আহিব দিয়া নাই। এইটো একদম পুৰণা ৰাস্তা মানে, একদম আগৰ যেতিয়া প্ৰথম মালিনী থানৰ তেতিয়াই ৰাস্তা। এই ৰাস্তাটোৱে আহিছোঁ। এতিয়া নামি যাওঁতে নতুন ৰাস্তাটোৱেদি যাবৰ কাৰণে চেষ্টা কৰিম, যদি যাব পাৰোঁ দেখাম আপোনালোকক। এয়া চাওক, ওপৰ পাইছোঁহি, মানে মালিনী মন্দিৰ পাম এতিয়া। এই অৰুণাচলৰ ঘৰবিলাক চাওক, কিমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ বনাইছে। মানে বহুত দূৰ পাহাৰৰ ওপৰত উঠি আহিছোঁ ন, ভাগৰ লাগিছে বোলে। এইটো বিদ্যুৎ বহিলে पानी पूरी खा बोले। हाँ दीदी, पानी पूरी कैसे देता है आप? 10 का सिर्फ 2 ठो देता है। 10 का 2? 2 ठो, हाँ। क्या मिला था इतना महंगा? बहुत महंगा है यहाँ में। 5 का 1 है, 10 का 2 है। ओ माय गॉड, মানে ইমান দামী পানী পুৰি আজি লাইফত প্ৰথমবাৰ খাম। মানে 5 টকাত এটা, না 5 টকাত এটা না। আৰু খাই চাওঁচোন কিনো মিলাই চাওঁ। एकदम विटामिन मिला है। विटामिन कौन सा विटामिन मिला है आपने? एकदम क्या बोलेगा, ABCD पूरा सब कुछ है तो नहीं? अच्छा, हाँ सब कुछ है, सब कुछ है। ओके। पुचका खाই আহি আছোঁ আৰু পুচুক পুচুক কেনি বহুতখিনি বল উঠিব লাগে। মা ৰুক্মিণী মন্দিৰ। এই ৰুক্মিণী মন্দিৰ ভিতৰত সোমাই আহিছোঁ আমি এতিয়া। এইটো খটখটিয়েদি গৈ আছোঁ। ভাগৰ কিন্তু তামাম লাগিছে। অকণমান অৰুণাচল ভিউটো দেখাই দিব লৈছোঁ। তাৰপিছত ভিউটো মজা লাগে ইয়াৰ পৰা। এতিয়া মই ইয়াৰ পৰা আপোনালোকক দেখাম বাহু, মানে মহাবাহু। মহাবাহু কি বাৰু নাজানো? মহাবাহু কি নাজানো? ব্ৰহ্মপুত্ৰ। দেখাই লওঁ আগতীয়াকৈ। যদি দিনত হৈ থকা হ'লে, নহয় এতিয়া দিনে, এতিয়াও দিনে বাৰু, মানে বতৰ ফৰকাল হোৱা হ'লে দেখা পালেহেঁতেন। সেইয়ালে দেখি বগীবিল দলংখন, আৰু ৰাতি দেখি লাইট জ্বলি থাকে। এইটো ৰুক্মিণী মন্দিৰ, এইটো ৰুক্মিণী মন্দিৰ। সেই ঘৰটোত অকণমান বহি লওঁ, বহুত ভাগৰ লাগিছে। অৰুণাচল প্ৰদেশৰ ভিউ, মালিনী মন্দিৰ ওপৰৰ পৰা। এইবিলাক মানুহবিলাক আহিছে সেয়া ল'বৰ কাৰণে। এই যে মালিনী মন্দিৰটো, এই মন্দিৰটো দেৱী দুৰ্গা আৰু পাৰ্বতী নামত উৎসৰ্গা কৰা হৈছে। মানে তেওঁলোকক বিশেষ স্থান পোৱা যায় ইয়াত। মানে যেতিয়া শিশুপালে ৰজা ভীষ্মকৰ মানে জীয়ৰী, তেখেতক বিবাহ কৰিবৰ কাৰণে মানে বিবাহ প্ৰস্তাৱ দিছিল, তেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক ইয়ালৈ মানে পলুৱাই আনিছিল। তেখেতৰ পৰা শিশুপালৰ পৰা বচাবৰ কাৰণে আহি পিনে এই মন্দিৰটোতে আশীৰ্বাদ বিচাৰি আহিছিল পাৰ্বতীয়ে তেতিয়া ফুলৰ মালাৰে ইয়াত তেওঁলোকক আশীৰ্বাদ দিছিল। সেই তেতিয়াৰ পৰা এই মন্দিৰটোৰ নাম মানে মালিনী মন্দিৰ হিচাপে তেতিয়াৰ পৰাই পৰিগণিত হৈ আছে মানে। আৰু মই যে ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ আপোনালোকক, মহাভাৰতৰ কাহিনী অলপ হ'লেও ইয়াত আছে বুলি, সেই কাহিনীটোৱে। আৰু তলত যে যিটো আছে মালিনী থান মন্দিৰটো, সেই মন্দিৰটো মানে ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এটা প্ৰত্নতান্ত্ৰিক স্থান। এই স্থানটো মানে এই মন্দিৰটো বনাইছিল, মালিনী থান মন্দিৰটো চুতীয়া বংশৰ ৰজাই বনাইছিল। মানে তেতিয়া বৰ অসম আছিল, সমগ্ৰ যিমান আমাৰ নৰ্থ ইষ্টটো এটা বৰ অসম আছিল, সেই তেতিয়া মানে চুতীয়া বংশৰ ৰজাই বনাইছিল মালিনী থান মন্দিৰটো। যিসকল মানে পূৰ্বপুৰুষ আছে, তেওঁলোকৰ মতামতে 1300 আৰু 1400 শতিকাৰ মাজভাগতে এই মন্দিৰটো বনোৱা হৈছিল। আমি এতিয়া তলত যাম, মানে মালিনী মন্দিৰ একেবাৰে মন্দিৰৰ সন্মুখৰ পৰা ভিতৰখিনি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তাত মানে কিদৰে পূজা অৰ্চনা হয় মানে তাৰ বিষয়ে যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। এতিয়া এই দাদাসকল আহিছে, মানে ক'ৰ পৰা আহিছেনে এবাৰ সুধি চাওঁ। ক'ৰ পৰা আহিছে আপুনি? ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা আহিছে। মানে ইয়াত এই মন্দিৰটো আছে বুলি আগৰ পৰা জানেনে বেলেগৰ মুখেদি শুনি আহিছে? জানো, আগতে এবাৰ আহিছে আগতে। অঁ, আপুনি মা হয় নেকি? অঁ, আচ্ছা আচ্ছা। তাৰপৰা কিবা মানে মনোবাঞ্ছা
মানে শুনিছোঁ মানে ইয়ালৈ আহিলে যেনেকৈ এইটো এটা প্ৰেমৰ মন্দিৰ বুলি ক'লেও বেয়া নহয় মানে অঁ কিবা মনোবাঞ্ছা যদি আছে নহয় জানো মানে একদম মেইন কথা এটা কওঁ এতিয়া আপোনালোকৰ সকলোৱে অসমবাসীৰ আগত মানে যদি আপুনি আপোনাৰ ঘৰ গুৱাহাটীৰ ফালে যদি হয় তেতিয়া হ'ব ইয়ালৈকে ডিষ্টেঞ্চ হ'ব আপোনালোকৰ মানে প্ৰায় 500 কিলোমিটাৰ ধৰি লওক আৰু যদি গুৱাহাটীৰ পৰা ওচৰ হয় তেতিয়া সেইখিনি নিজে নিজে মাইনাছ কৰি ল'ব কিমানখিনি হয় তাৰপিছত এই স্থান অৱস্থিত বৰ্তমান মানে অৰুণাচল প্ৰদেশৰ লেখাবালি লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট ধেমাজি আৰু অৰুণাচল একদম বৰ্ডাৰ মানে বৰ্ডাৰত পৰে এই ধেমাজি হ'ল এই অৰুণাচল সেনেকৈ আছে এই জেগাডোখৰ আৰু আহক আহি পিনে আপোনাৰ নিজৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে মালিনী থানত আহি সেৱা লওক এক মনে ভগৱানক চিন্তা কৰিলে হয়তো সফলো হ'ব পাৰে সফল হ'বই জানিবা বাৰু যি কি নহওক আপোনালোকৰ সকলোৱে আগত মানে ভিডিঅ'টো দেখালোঁ মই এইটো ৰাস্তা ব্লক কৰি ৰাখিছে নি দাদা এই ৰাস্তাটো ব্লক কৰি ৰাখিছে সেইটো কাৰণে নহ'লে আমি এইফালে গ'লোহেঁতেন সেইফালে আহিছিলোঁ तुमको हमसे प्यार है দুইটা কৈছে চাওক কেনেকৈ আহি পিনে একদম হাতত আহি খাবলৈ আহিছে আপোনালোকেও আহক এনেকৈ প্ৰসাদ খোৱাওহি কবুতৰ খা 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 আৰু আকৌ ঐ আৰু আছে গলিকে যে আকৌ এই বগীটি এতিয়া যে আমি মানে কপৌ চৰাইকেইজনীক এনেকৈ হাতত দি চানা খুৱাইছিলোঁ যে মানে বিদ্যুতেহে মোক ক'লে দেই কথাটো ই মানে আগতো এবাৰ আহিছিলে বোলে এনে গৰম বতৰ হ'ব লাগে বতৰ ফৰকাল হৈ থাকিবলৈ এনেকৈ হাতখন দি দিলে গোটেই হাতত আহি মানে উঠি খাইহি ন তাৰপৰা ইয়াত আকৌ আমি একো সেয়া চেয়া ল'ব অহা নাই যে সেইটো কাৰণে প্ৰসাদ নাই দিয়া এই ওপৰলৈ ৰুক্মিণী মন্দিৰ যাওঁতে দোকান এখনৰ পৰা মানে চানা 10 টকা কিনি আনিছিলোঁ এক্সট্ৰাকৈ সেইকেইটাকে এনেকৈ খোৱাবলৈ আহিছিলোঁ হয়নে নহয় বোলো হয় কিন্তু মজা লাগিল হাতত কিটিককৈ কামুৰিছে কিন্তু দেই তোৰ হাতত খুটিলে নাই এবাৰ হ'লে খুটিলে না হ'ল আৰু এতিয়া মানে যাওঁ আমি মানে মালিনী থানত আহি পিনে এই বস্তুটো নোচোৱাকৈ মানে যোৱা মানুহ এতিয়ালৈকে এটাও নাই বুলি ভাবিছোঁ মই মানে য'লৈ গ'লেও এই বস্তুটো যোনেই হ'লেও চাবই মানে যদিও কেনেবাকৈ এই বস্তুটো নোচোৱাকৈ দূৰও পায়গৈ দূৰৰ পৰা যদিও দেখে নহয় এই বস্তুটো এনেকুৱা এটা আকৰ্ষণ কৰি আপোনাক মাতি আনিব ইয়ালৈ মই এতিয়া দেখাম বাৰু মানে দেখাই দিছোঁ আৰু মানে আপোনালোকৰ টাইম নলগাইছোঁ আই লাভ মালিনী থান আই লাভ আহক ইয়ালৈ আহি পিনে একদম ফটোকপি মাৰক স্মৃতি হিচাপে ৰাখক মালিনী থানলৈ গৈছিলোঁ আই লাভ মালিনী থান ইমান ধুনীয়াকৈ ইয়াত মানে বনাই ৰাখিছে কমিটিবিলাকে তাৰপিছত তেতিয়া যাওঁ আমি এতিয়া এই আহোঁতে সোমাইছিলোঁ সিফালৰ পৰা এতিয়া যাওঁতে ওলাইছোঁ ইফালৰ পৰা এই গেটেদি সোমাই যাওঁ তাৰ মোৰ বসন্তীখন সেই তাত ৰখি আছে ৰঙাকৈ ৰখি আছে তাৰপৰা সেইখনতে উঠি যাওঁ আমাৰ কেনে লাগিলে আহি বহুত ভাল লাগিলে আপোনালোকে আহিব চাবহি নিশ্চয় আৰু আমি ইমান বৰষুণৰ বতৰত কষ্ট কৰি পিনি আপোনালোকৰ কাৰণে চাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকৈ ভিডিঅ' আৰু পাই থাকিব আপোনালোকে আগলৈ বাৰু আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' মানে অতি সোনকালে দি থাকিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ তাৰপৰা চেনেলটোৰ লগত জড়িত হৈ থাকক আমি এতিয়া যাওঁ মানে বহুত সময় হ'ল আমি যাবলৈ হ'ল আৰু যাওঁতে ভিডিঅ' নকৰোঁ মানে বৰষুণৰ বতৰ আপোনালোকে দেখিছে কিমান ৰাস্তা পদূলিবোৰ বেয়া এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ নাপাহৰিব বাই বাই জয় অসম।